हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल नमस्कार मैं पल्लवी नाथे आपलोक पुनर्बार मैं यूट्यूब भिडिओ स्वागतम जानाइছো और मैं आज जाम आमार माने गाँवत पानी सोमाइছে ताके आमार बारीखনৰ ওচৰটো बोले पानी সোমা হৈ আছে ताके पानी চাবলৈ যাওঁ মই হইলো आपलोक भिडिओটো দেখাই দিও কোট কেনেদৰে কিদৰে পানী হৈছে আৰু এয়া হৈছে মোৰ সিস্টাৰ প্ৰেৰণা নাথ লিখে ন প্ৰেৰণা আৰু এয়া হৈছে আমাৰ টিকলিকে কত গলিও লুকাই দিলে ও এটো বহি দিলে আৰু এতিয়া আমি গৈ আছো পানী কোট কেনেদৰে কি হৈছে পানী দেখাম বলক পানী চাবলৈ যাওঁ আৰু মইতো আহিম বুলি ভাবিছিলোঁ মই যোৱাকালি যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ এই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ মই বাৰীত যাম পানী চাবলৈ কিন্তু কি হ'ল বহুত ৰ'দ দিছিলে কাৰণে যাব নোৱাৰিলোঁ আৰু আমি এতিয়া গৈ আছোঁ মই মানে ফোন কেমেৰাত যদি দেখাওঁ তেতিয়াহ'লে ভালদৰে দেখা নাপাব সেইকাৰণে মই বেক কেমেৰাত দেখাইছোঁ ধৰিব পাৰিছে চাগে গোটেই পানী আহি পাই গৈছে আৰু এইটো পুখুৰীত ৰ'ব মই ওচৰত গৈ পেলাই দেখাইছোঁ চাই থাকক এইটো পুখুৰীত খান্দি পেলাই থৈ দিছিল কোনো পানী নাছিলে কিন্তু এই সেইফালৰ পৰা পানী আহি আহি এইটো পুখুৰীও ফুল হৈছে আৰু আগলৈ আছে আৰু আমাৰ বাৰীখন এইখন বাৰী মই দেখাম গো তাত যদি পানী হয় তেতিয়াহ'লেতো শেষেই আৰু যিমান য'ত গছ পুলি আছিলে চব শেষ হৈ যাব গৈ আছোঁ মই এতিয়া আৰু আহিছোঁ ইমান ৰ'দ দিছে চকু মেলিব পৰা নাই আৰু এয়া দেখিছে পানী চাই চাই গৈ আছোঁ আগলৈ আৰু বহুত পানী হৈছে গতিকে গৈ থাকোঁ ন কিমানখিনি চাবলৈ যাব পাৰোঁ আৰু গৈ আছোঁ এতিয়া পানী আৰু এইখন আমাৰ বাৰীখন যদি ইয়াত পানী সোমাই কি হ'ব বাৰু পুৰা মোবাইলত বিজি হৈ আছে পানী চবফালে পানী কি হ'ব আৰু এয়া পানী দেখিছে গোটেই ব্ৰহ্মপুত্ৰৰ নিচিনা হৈ আছে চকুৰে মনিব পৰালৈকেই পানী সোমাই গৈছে পথাৰত আৰু সোমোৱা নাই পথাৰত সোমাই গৈছে দেইনেদি বাগৰিছে ন আমাৰ পাৰ হ'ব নেকি পানীত নামি গ'লোঁ আৰু নামি গৈ দুইজনী এটা ৰিলছ বনালোঁ আৰু পানী পূৰা আঁঠুৰ ওপৰত হৈ গৈছে আৰু দেইনেদি পাৰ হ'লেগেতো আমাৰ ইফালে গৈ যাব আৰু এয়া বৰমা আইতাহঁত বাহঁত চব আহিছে চাবলৈ ককাহঁত আৰু আগলৈ যাওঁ বলক তেনেহ'লে আগলৈ আহা যাবা কোনফালে হা যাবা কোনফালে এইফালে যাব লাগিব আৰু ককাহঁতৰ লগত গৈ ককাহঁতৰ পিছত আহি আছে এই বহুত বোকা মই ভিডিঅ'টো পিছত কৰিম ফাৰ্ষ্ট এইখিনি পাৰ হৈ লওঁ দেই নহ'বা পৰি যাম মোবাইলো পৰিব চব পৰিব ইমান বোকা ৱাও ভূ চলাইছে দেখা পাইছে ভূ চলাই আছে আৰু তাই ভূখনত উঠিব মন গ'ল সেয়েহে আমি ভূখনত উঠিব লৈছোঁ এতিয়া চাওক ভূত উঠিব নাজানে কি কৰি নাজানে কি হ'ব क्या बात है भाई साहब দেইন এটা আছে নহয় সেইটো খুচি দিয়া যোৱা বা হেচি দিয়া গৈ থাকিব দিয়া হেচি থাকা দূৰলৈ গৈ থাকিব দিয়া কৈ আছো जरा सबर करो আপোনালোকে দেখিলে আমি কেনেদৰে ভূ চলালোঁ আৰু মইতো পৰি যোৱা আপোনালোকে দেখিছে বহুত বেয়াকৈ মানে পৰি গ'লোঁ নাজানো জীৱনত প্ৰথমবাৰ ভূ চলাইছিলোঁ তাকো পৰি কৰি গোটেই অৱস্থা নাই দেখিছেনে মোৰতো বেছি ভয় লাগিলে আমাৰ নতুন বাৰীখন ইয়াৰ ভিতৰত সোমাই মই দেখাম এইখন আমাৰ বাৰীখন আৰু ইয়াৰ ভিতৰত আমি এতিয়া সোমাই গৈছোঁ অঁ এইটো সৰুকৈ এটা এতিয়া ঘৰ বনাইছে বাৰীতে এনেই মানে ইয়াতে চৰাই চিৰিকটি হাঁহ পাৰ ছাগলী চব থাকে গৰু
আৰু এইবোৰ চব কলগছ নতুন নতুনকৈ ৰুইছে এইবোৰ মানে বহুত বেয়া লাগিব এইবোৰ হাঁহবোৰ দেখিছে কেনেবাকৈ যদি পানী হয় সিহঁত থকাটো মানে এইটো বাৰে যদি কেনেবাকৈ পানী সোমায় সিহঁত থকাটো বহুত অসুবিধা হ'ব ক'ত থাকিব মানে বহুত চিন্তা হৈ গৈছে আৰু এইটো আমাৰ ফিছাৰী ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে কিন্তু এতিয়া পানী যদি হয় আৰু মাছবোৰ চব উটি যাবগৈ বেলেগে খাই পেলাব আৰু এয়া এইখনে আমাৰ বাৰীখন আৰু ভিতৰত সোমাই নাযাওঁ কাৰণ আমি তিতিলোঁ নহয় ঘৰত গৈ গা পা ধুই দিওঁ এতিয়া আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু দেখিলে আপোনালোকে পানী কেনেদৰে কি হৈছে পানীবোৰ দেখালোঁ পৰি সৰি পানীত মানে আহিলোঁ আৰু পৰি সৰি চাবলৈ আৰু ইয়াতে আমি আহিম আৰু মানে যাম আৰু কেইবছৰমান পিছত চাগে ইয়াতে গুচি আহিম আমি ইয়াতে এতিয়া সৰুকৈ ঘৰ এটা বনাই এনেই দেউতা মানে চৰাই চিৰিকটিবোৰ থাকেতো এনেই বনাই পেলাই থৈ দিছে পামঘৰ নিচিনা আৰু এইটো ৰিলচ বনাইছিলোঁ আমি গতিকে বাই বাই যাওঁ বাই বাই দেখা বাই দি দিয়া বাই বাই